Hey guys, welcome back to my YouTube channel. কি খবৰ? It's me, Pari. So let's start this video. তো মই বহুত দিন ধৰি ভাবি আছিলোঁ যে এটা ভ্লগ বনাওঁ তো ফাইনেলি আজি এটা ভ্লগ বনাই ল'লোঁ। আশা কৰোঁ আপোনালোক সকলোৱে যাতে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে। তো আজিৰ এই ভিডিঅ'টো মহৰমক লৈ। আপোনালোকেতো জানে যে এইটো মহৰমৰ মাহ, তো তাৰ বাবে যাবলৈ ওলাইছোঁ মই এখন স্কুললৈ। স্কুল ক'বলৈ গ'লে মই মোৰ বিষয়ে কৈ লওঁ। তো মই BSc কৰি আছোঁ, 4th চেম ক্লিয়াৰ হ'ল, 5th চেম এইবাৰ এডমিশ্যন ল'ম। তো তাৰ লগতে মই প্ৰাইভেট স্কুল এখনত জব কৰি আছোঁ, তাত মই ছায়েন্স শিকাওঁ। তো তাত আজি স্কুলত আজি মহৰম, তো সেই উপলক্ষে মই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টোত কিবা ভুল হয় মোক মাফ কৰি দিব। তো তাৰ বাবে আজি মই যাবলৈ ওলাইছোঁ মই মহৰমলৈ। তো তাৰ বাবে ৰেডি হ'ব লাগিব প্ৰথমতে। মই এতিয়া ৰেডি হৈ ল'লোঁ, তো মেকআপ কৰিবলৈ বাকী আছে আৰু চুলিৰ হেয়াৰ ষ্টাইলখিনি বনাব বাকী আছে। দেখাই দিছোঁ মোক। এয়া চোৱা, মোৰ চিষ্টাৰে মোক হেয়াৰ ষ্টাইল বনাই দি আছে আৰু সেইটো মোৰ খুৰাৰ ল'ৰা হয়। ফাইনেলি মই ৰেডি হৈ গ'লোঁ। ভাল লাগিছে প্লিজ কমেণ্ট কৰি তো মই এতিয়া যাবলৈ ওলাইছোঁ আৰু ইৰিস্কা ৰখি আছোঁ। মই ইৰিস্কাত উঠি ল'লোঁ আৰু এতিয়া মই ইৰিস্কাত আৰামছে গৈ আছোঁ। তো ফাইনেলি মই স্কুললৈ আহি পাইছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়ালৈকে কোনো অহা নাই, ময়ে আহিছোঁ চাগে। ময়ে মোকেই চাই থাকিব লাগিব এতিয়ালৈকে। কোনেও অহা নাই, চোৱা আপোনালোকে। এয়া হৈছে স্কুলৰ গেট, দেখাই পাইছে। ফটো উঠা নাই, ভ্লগে বনাইছোঁ। ইফালে আগতে ভাল লাগিছে ন সকলোৰে? আৰু মোৰ থেংক ইউ। এয়া হৈছে মোৰ ষ্টুডেণ্ট, 6 আৰু 5 ন? 6 and 5 হ'ল। মোৰ অৱস্থা একেবাৰে বেয়া, কোনেও অহা নাই ৰুমটোত বৰ্তমানলৈকে। দুজন বাইদেউ আহিছে, আগলৈকে গৈছে ফটো উঠিবলৈ। থেংক ইউ বাইদেউ। হৈছে মোৰ ষ্টাফৰ বাইদেউসকল। তো আমি এতিয়া এঠাইত গৈ আছোঁ ফটো উঠিবলৈ। সেয়া চোৱা, ল'ৰাবোৰ সকলোৱে ফটো উঠিবলৈ আহিছে, মৰমো খাব আহিছে, তো ফটো উঠিবতো আহিবই। তো ময়ো মোৰ বাইদেউসকলৰ লগত অলপ চেলফি ফটো উঠিলোঁ আৰু নে কি কয়। এইয়া বাইদেউ মোক ফটো তুলি আছে আৰু বাকী বাইদেউসকলে মোৰ পোষ্ট চাই আছে। তো আমি এতিয়া ফটো উঠি স্কুললৈ আহি গ'লোঁ আৰু ষ্টুডেণ্টবোৰো আহি গ'ল। তো গোটেইকেইটা আহি আমি ইয়াতে ষ্টাফত বহি আছোঁ, সকলোৱে ফোনত বিজি হৈ আছে। এতিয়া গাৰ্জেন আৰু ষ্টুডেণ্টবোৰ খাবলৈ বহিছে। তো সিহঁতক খাই লওঁ, তাৰপিছত নেক্সট আমাৰ আৰু। তো আমি এতিয়া বহি ল'লোঁ আৰু খাই লওঁ। সকলোৱে ঘৰলৈ গ'ল আৰু এতিয়া ময়ো যাবলৈ ওলাইছোঁ। এতিয়া মই এখন ইৰিস্কালৈ উঠিলোঁ আৰু মোৰ অৱস্থা নাই। মই এতিয়া ঘৰলৈ আহি পালোঁ আৰু আপোনালোকে দেখিছে মই ঘৰ আহি পাইছোঁ আৰু কিমান ভাল লাগিছে। ইমান গৰম যে
ঘৰ আহি পালে কিবা এটা শান্তি পায় আৰু গান গাই মই ঘৰলৈ আহি আছোঁ। মই এতিয়া ঘৰ আহি পালোঁ, তো মই চেঞ্জ কৰিব লাগিব। দেখাই পাইছে আপোনালোকে যে মোৰ ঘামুটি কিবা হৈ গৈছোঁ। তো মই এতিয়া চেঞ্জ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব। অ'কে, বাই বাই।